জুবিন দাৰ মৃত্যুৰ কথা যেন কোনেও মানি ল'ব নোৱাৰে। জুবিন দা নহ'লে অসমীয়া সংস্কৃতি আধৰুৱা। এজন গায়ক নহয় যেন অসমীয়া স্বাভিমান। গান, সুৰ, অভিনয় জগত জিনা জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দাৰ মৃত্যুৰ খবৰ কোনেও সহজভাৱে ল'ব পৰা নাই। এতিয়াও মানি ল'ব পৰা নাই পত্নী গৰিমা গাৰ্গে। এতিয়াও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে জুবিন দা আকৌ সুস্থ হৈ উঠিব, আকৌ উভতি আহিব বুলি। প্ৰাৰ্থনা কৰি আছে, তাই ভাবিছে যে উশাহটো লৈ থাকক, সি ঘূৰি আহিব, ভালকৈ ঘূৰি আহিব। এয়াই তাই কৈ আছে, মই তাইকে লগ কৰি আহিলোঁ এইমাত্ৰ। আৰু বিশ্বাস কৰা নাই, খবৰটো মিছা হওক এনেকুৱা লাগি আছে। কিন্তু কেনেকৈ ক'ম যে আজি কি হৈ গ'ল অসমৰ কাৰণে আটাইতকৈ ডাঙৰ ক্ষতি। মোৰ একো ভাষা নাই ক'বলৈ, কথাটো মিছা হওক। আৰু অনুৰাগীসকলে লিখিছে ব্ৰহ্মপুত্ৰ হ'লে উভতাই পঠালেহেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল। বুজি নাপালে তেওঁৰ গভীৰতা। সঁচাকৈ কোনেও মানি ল'ব পৰা নাই জুবিন দাৰ মৃত্যুৰ কথা। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। শেষত তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। য'তে আছে ভালে কুশলে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোক সকলোৱেও প্ৰাৰ্থনা কৰিব দাদা যেন য'তে আছে ভালে কুশলে থাকক।